পৰা পুলিচে মই কেনেকৈ সুধিলোঁ সুধোতে ক'লে ৰাতিপুৱা 9টামান বজাত ভাত খাই থকা অৱস্থাত দুজন মানে পোছাকধাৰী আৰক্ষী বিষয়া আৰু দুজন চিভিল ড্ৰেছত অহা মানে আৰক্ষী বিষয়া বুলিয়ে পৰিচয় দিছে। তেখেত দুজনে প্ৰথমতে মোবাইলটো কাঢ়ি ল'লে বোলে, তাৰপিছত আৰু তেখেতক লৈ গুচি গ'ল। মিনিষ্টাৰ কলনীৰ ভিতৰৰ পৰা বুলি কৈছে তেখেতলোকে। হয়, মিনিষ্টাৰ কলনী যিবোৰ নতুন কোৱাৰ্টাৰ বনাই আছে সেই কোৱাৰ্টাৰ চোপাৰ লৈ গৈছে। তাত ইমানখিনি মই বিশেষ নাজানো। মাক আহি আছে, মাক গধূলি পাবহি 6টামান বজাত বুলি কৈছে। ভায়েক কিন্তু মুছলপুৰত থাকে, দীনেশ ৰয় বুলি, তেওঁ আহি আছে। তেওঁ 1টামান বজাত গুৱাহাটী পাবহি। তেওঁ আহিলে FIR এখন দিব। এতিয়া থানাৰ সৈতে যোগাযোগ কৰা হৈছে নে কিবা গম পাইছে নেকি? থানাৰ সৈতে এনেই জনোৱা হৈছে থানাত, কিন্তু FIR এখন দিবলৈ যিহেতু ভায়েক আহি আছে সেইটো কাৰণে অলপ ৰখি দিয়া হৈছে। মানে আপোনাক জনাইছে মাকে জনাইছে। মাকে আপোনাৰ ঘৰত কাম কৰিছিল? মাকে মোৰ ঘৰত কাম কৰিছিল, প্ৰায় 10 বছৰে কৰিছিল। আপোনাৰ পৰা সহায় বিচাৰিছিল? মানে কি কয়, ল'ৰাজনৰ বয়স 32-33 বছৰমান হ'ব, বেছি ডাঙৰ ল'ৰা নহয়। এতিয়াও গোটেই কথাটো মানে কিমান দূৰ কেনেকুৱা ধৰণৰ হৈ আছে সেইটো এতিয়ালৈকে একো আমি গম নাপাওঁ। আৰক্ষী আপোনাৰ লগতো যোগাযোগ এতিয়ালৈকে নাই কৰা নাই। এতিয়ালৈকে কৰা হোৱা নাই। তেখেতলোকৰ দুজন সহপাঠী আহিছে, মোৰ ঘৰতে বহি আছে। তেখেতলোক গৈছিলে থানাত খবৰ ল'বলৈ। অকল দিছপুৰ থানাতেই নহয়, প্ৰায়খিনি থানাতেই CID পুলিচ ষ্টেচন তেনেকৈ আৰু আপোনাৰ ক্ৰাইম ব্ৰাঞ্চ চবতে খবৰ লৈছে। কোনো তাত তেনেকৈ শান্তনু মোহন ৰয় নামৰ ল'ৰা কোনো এৰেষ্ট বা পুলিচৰ কাৰণে নিয়া নাই বুলি কৈছে। তেখেতলোকে কোৱা মতে কালি ৰাতিপুৱা 9টা বজাত। ইলেক্ট্ৰিচিয়ান তেওঁ ইলেক্ট্ৰিচিয়ান। কেইজন আহিছিলে তেওঁক মাতিব? 4-5জন বুলি কৈছে। তাতেই মানে মিনিষ্টাৰ কলনী য'ত তাতে কিবা ইঞ্জিনিয়াৰ এজন আছিলে, সেই ইঞ্জিনিয়াৰজনে সেই পুলিচ মানে পোছাকধাৰী লোককেইজনক মানে লৈ গৈছিলে তেখেতক। শান্তনুৰ মাকে আপোনাক কি বুলি কৈছে? তেওঁ কেনেকৈ খবৰটো পালে? শান্তনুৰ মাকে কোৱা মতে পুলিচে এৰেষ্ট কৰিছে বুলি কৈছে, কিন্তু থানাৰ পৰা জনা গৈছে যে এৰেষ্ট হোৱা নাই এতিয়ালৈকে। খবৰটো কেনেকৈ যোৱা? লগৰ যি দুজন আজি মোৰ ঘৰত FIR লিখিবলৈ আহিছিল, তেখেতলোকে জনাইছিলে মাকক। আছে তেওঁলোক? আছে। একো তেনেকুৱা এতিয়ালৈকে তেওঁলোকে ক'ব নোৱাৰে, জানিব পৰা হোৱা নাই। কি কাৰণে নিছে কি কথা একো কোৱা নাই।